মহাভাৰতৰ যুদ্ধৰ আটাইতকৈ শক্তিশালী যোদ্ধা কোন আছিল? অৰ্জুন, কৰ্ণ নে পিতামহ ভীষ্ম? আপুনি হয়তো আচৰিত হ'ব, কিন্তু মহাভাৰতৰ আটাইতকৈ শক্তিশালী যোদ্ধা এইসকলৰ মাজৰ কোনো এজনো নাছিল। তেওঁ আছিল এজন এনেকুৱা ডেকা যোদ্ধা যিয়ে মাত্ৰ এটা চকুৰ প্ৰচাৰতে সমগ্ৰ কৌৰৱ আৰু পাণ্ডৱ সেনা নিঃশেষ কৰিব পাৰিলেহেঁতেন। কিন্তু স্বয়ং ভগৱান শ্ৰীকৃষ্ণই তেওঁক যুদ্ধত অংশ ল'বলৈ নিদিলে। কোন আছিল এই ৰহস্যময় যোদ্ধা? আহক জানো আজিৰ এই বিশেষ ভিডিঅ'টো। বন্ধুসকল, এই মহান যোদ্ধাগৰাকী আছিল ভীমৰ পুত্ৰ ঘটোৎকচৰ পুত্ৰ বৰ্বৰিক। বৰ্বৰিকে আদিশক্তি দুৰ্গাক তপস্যা কৰি এনে তিনিটা অলৌকিক কাঁড় লাভ কৰিছিল, যাৰ শক্তি আছিল অসীম। প্ৰথম কাঁড়টোৱে যুদ্ধক্ষেত্ৰত থকা সকলো শত্ৰুক চিনাক্ত কৰি তেওঁলোকৰ গাত এটা ৰঙা দাগ লগাই দিব পাৰিছিল। দ্বিতীয় কাঁড়টোৱে যাক ৰক্ষা কৰিব লাগে তেওঁলোকক চিনাক্ত কৰিব ল'ব পাৰিছিল। আৰু তৃতীয় কাঁড়টোৱে মাত্ৰ 1 ছেকেণ্ডতে সেই দাগ থকা শত্ৰু নিমিষতে ধ্বংস কৰি দিব পাৰিছিল। অৰ্থাৎ যুদ্ধ জিকিবলৈ বৰ্বৰিকক মাত্ৰ 3টা কাঁড়ৰ প্ৰয়োজন আছিল। বন্ধুসকল, আচল ৰহস্যটো জানো আহক। কুৰুক্ষেত্ৰৰ যুদ্ধত আৰম্ভ হোৱাৰ সময়ত বৰ্বৰিকেও যুদ্ধলৈ যোৱাৰ সিদ্ধান্ত ল'লে। মাকৰ ওচৰত বিদায় ল'বলৈ যাওঁতে তেওঁ মাকক এটা প্ৰতিজ্ঞা কৰিলে। মা, মই যুদ্ধক্ষেত্ৰলৈ গৈ কেৱল সেই পক্ষৰ হৈহে যুদ্ধ কৰিম যিটো পক্ষ দুৰ্বল আৰু যি হাৰি থাকিব। এই প্ৰতিজ্ঞাই শ্ৰীকৃষ্ণৰ চিন্তা বঢ়াই তুলিলে। কৃষ্ণই জানিছিল যে কৌৰৱৰ পক্ষত ভীষ্ম, দ্ৰোণ, কৰ্ণৰ দৰে যোদ্ধা থকা বাবে প্ৰথমতে পাণ্ডৱসকল দুৰ্বল হৈ পৰিব। তেতিয়া বৰ্বৰিকে পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিব। যেতিয়া বৰ্বৰিকৰ বাবে কৌৰৱসকল হাৰিবলৈ ধৰিব, তেতিয়া তেওঁ নিজৰ প্ৰতিজ্ঞা অনুসৰি কৌৰৱৰ পক্ষ লৈ পাণ্ডৱক আক্ৰমণ কৰিব। অৰ্থাৎ শেষত কোনো জীয়াই নাথাকিব, কেৱল বৰ্বৰিকহে বাচি থাকিব। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই বৰ্বৰিকৰ শক্তি পৰীক্ষা কৰিবলৈ তেওঁ এজন ব্ৰাহ্মণৰ ভেশ ধৰি তেওঁৰ সন্মুখত হাজিৰ হ'ল। কৃষ্ণই বৰ্বৰিকক ক'লে, তুমি হেনো ডাঙৰ ধনুধৰ। সৌ গছজোপাৰ আটাইবোৰ পাত তোমাৰ এটা কাঁড়েৰে বিন্ধি দেখুৱাব পাৰিবা জানো? বৰ্বৰিকে হাঁহি মাৰি এটা কাঁড় ধনুৰ পৰা এৰি দিলে। কাঁড়ডালে গছৰ প্ৰতিটো পাত বিন্ধিবলৈ ধৰিলে। কৃষ্ণই চতুৰালি কৰি এটা পাত নিজৰ ভৰিৰ তলত লুকুৱাই থৈছিল। কিন্তু আচৰিত কথাটো হ'ল, কাঁড়ডালে গছৰ আটাইবোৰ পাত বিন্ধি অহাৰ পিছত কৃষ্ণৰ ভৰিৰ ওচৰত আহি ৰৈ গ'ল, যেন ই কৃষ্ণৰ ভৰিখন উঠাবলৈহে ইংগিত দিছে। বৰ্বৰিকৰ এই শক্তি দেখি কৃষ্ণ আচৰিত হৈ পৰিল। সেয়েহে ধৰ্ম ৰক্ষাৰ বাবে শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ বেশত বৰ্বৰিকৰ ওচৰত এটা বৰ খুজিলে। বৰ্বৰিকে ক'লে, কওক ব্ৰাহ্মণদেৱ, আপোনাক কি বৰ লাগে? কৃষ্ণই ক'লে,
মোক তোমাৰ মূৰটো দান হিচাপে লাগে। বৰ্বৰিক স্তব্ধ হৈ পৰিল। তেওঁ বুজি পালে যে এজন সাধাৰণ ব্ৰাহ্মণে কেতিয়াও কাৰো জীৱন খুজিব নোৱাৰে। তেওঁ কৃষ্ণক নিজৰ প্ৰকৃত ৰূপ দেখুৱাবলৈ অনুৰোধ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নিজৰ চতুৰ্ভুজ ৰূপ দেখুৱালে, বৰ্বৰিকে আনন্দেৰে নিজৰ শিৰ কাটি কৃষ্ণৰ চৰণত অৰ্পণ কৰিলে। কিন্তু মৰাৰ আগতে বৰ্বৰিকে কৃষ্ণক ক'লে, প্ৰভু, মোৰ সমগ্ৰ মহাভাৰতৰ যুদ্ধখন চাবলৈ বৰ মন আছিল। কৃষ্ণই তেওঁৰ ভক্তৰ এই ইচ্ছা পূৰণ কৰিলে। কৃষ্ণই বৰ্বৰিকৰ কটা মূৰটো কুৰুক্ষেত্ৰৰ আটাইতকৈ ওখ পাহাৰ এখনৰ ওপৰত স্থাপন কৰিলে, যি ঠাইৰ পৰা তেওঁ সমগ্ৰ যুদ্ধখন চাই থাকিব পাৰে। যুদ্ধ শেষ হোৱাৰ পিছত যেতিয়া পাণ্ডৱসকলৰ মাজত অহংকাৰ হৈছিল যে কোনে আটাইতকৈ বেছি বীৰত্ব দেখুৱালে, তেতিয়া কৃষ্ণই তেওঁলোকক বৰ্বৰিকৰ ওচৰলৈ লৈ গৈছিল। বৰ্বৰিকৰ কটা মূৰটোৱে হাঁহি এটা মাৰি কৈছিল, মই ইয়াত কোনো অৰ্জুন বা ভীমৰ বীৰত্ব দেখা নাই। মই কেৱল এটা কথাই দেখিলোঁ। যুদ্ধক্ষেত্ৰত কেৱল শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰই শত্ৰুক কাটি আছিল আৰু দ্ৰৌপদীয়ে মহাকালীৰ ৰূপ লৈ তেজ পান কৰি আছিল। সকলো কৃষ্ণৰ লীলা। বন্ধুসকল, এই মহান আৰু ত্যাগী যোদ্ধা বৰ্বৰিককে আজিকালি কলিযুগত খাটুশ্যামজী নামেৰে পূজা কৰা হয়, যি বৰ্তমান ৰাজস্থানত অৱস্থিত আৰু লাখ লাখ ভক্তৰ আস্থাৰ কেন্দ্ৰবিন্দু। ভগৱান কৃষ্ণৰ এই অদ্ভুত লীলাৰ কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। এনেকুৱা অপ্ৰকাশিত আৰু ৰহস্যময় কাহিনীৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক।